জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱা আৰু তেওঁৰ পৰিয়ালটি অৰ্থাৎ তেওঁৰ স্বামী আৰু দুটি সন্তানৰ সৈতে ক'ত ফুৰিবলৈ গ'ল আপোনালোকে বাৰু জানেনে? এইবাৰহে তেওঁক লাগিছে মন্ত্ৰীৰ পত্নী যেন। ইমান ধুনীয়াকৈ সাজি কাচি কলৈনো গৈছে অভিনেত্ৰী আইমি বৰুৱা। নিজৰ জী আৰু পুত্ৰকো তেওঁ ধুনীয়াকৈ সজাই পৰাই লৈ গৈছে। অৱশ্যে তেওঁ মন্ত্ৰীৰ পত্নী যদিও মন্ত্ৰীৰ পত্নীৰ দৰে নাথাকে। নিভাঁজ আৰু সহজ সৰলকৈ থাকি ভাল পায় অভিনেত্ৰী আইমি বৰুৱাই। কিন্তু অভিনেত্ৰীগৰাকী এইবাৰ তেওঁৰ স্বামী আৰু সন্তান দুটিৰ সৈতে যোৱা কেইকপিমান ফটো ভাইৰেল হৈছে। মন্ত্ৰী পীযুষ হাজৰিকা বহুত ব্যস্ত যদিও তেওঁৰ পত্নী আৰু সন্তান দুটিক সময় দিয়ে। অৱশ্যে এনেকুৱাই হ'ব লাগে এজন স্বামী আৰু এজন পিতৃ। যিমান ব্যস্ত হ'লেও নিজৰ পৰিয়ালটোক কেতিয়াও পাহৰি যাব নালাগে। ফটোকেইখন অভিনেত্ৰী আইমি বৰুৱাই শ্বেয়াৰ কৰিছে তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আৰু লিখিছে যে ইজনে সিজনক সময় দি হিন্দী চিনেমা ফাইটাৰ চাবলৈ গ'ল আৰু চিনেমা চাবলৈ যোৱা কেইখনমান ফটো তেওঁ শ্বেয়াৰ কৰিছিল ছ'চিয়েল মিডিয়াত আৰু তেওঁলোকৰ শুভাকাংক্ষীসকলে তেওঁলোকৰ পৰিয়ালটিক আশীৰ্বাদেৰে উপচাই পেলাইছে।